করছে যে ৭৫,০০০ লাগে না মাটির পাট্টা লাগে এই যে এরকম মাথা ধরে থাকছে যে ৭৫,০০০ জন্য চিন্তা করছে না মাটির পাট্টার জন্য চিন্তা করছে হ্যাঁ মানি থাকে চিন্তা করলাম নাই মাকেও লাগাই চিন্তা করলাম নাই ৭৫,০০০ নাগौ না হানি পাট্টাखौ नांगौ কি চুপচাপ যে দেখো আমার বিপিএফ দলৰ সরকার আহা পিছত বিপিএফে কি কি কাম কৰিব সবে শুনি আছে আমার ডিস্ট্রিক্ট লিডার সকলে ব্লকৰ লিডার সকলে বা প্রাইমারি লিডার সকলে বুঝাই আছে বিপিএফ দলে সরকার আহা পিছত সকলো জাতি জনগোষ্ঠীর কারণে কি কাম কৰিব এটুতো বুঝাই আছে শুনি আছে আমার প্রাইমারি লিডার হোক আমার কোনোবা সেন্ট্রাল লিডার হোক বা কোনোবা ব্লকৰ লিডার হোক বা ডিস্ট্রিক্টৰ লিডার সকলে আপোনালোকৰ ওচৰত যিখিনি কথা কৈছে এটো সঁচা কথা যিখিনি কথা প্ৰচাৰ কৰি আছে আজিৰ দিনত এটো সঁচা যেটো প্ৰচাৰ কৰিছে এইটো কাম আমি কৰিব যেটো কৰিব পাৰে এই কামটোহে আমাৰ লিডাৰ সকলে প্ৰচাৰ কৰি আছে ইয়াৰ বাহিৰে আমি প্ৰচাৰ কৰা নাই ভাই বুঝিছে যিখিনি কাম কৰিব পাৰে এই কাম বিলাকটোহে আমাৰ সেন্ট্রালের হোক প্রাইমারি হোক ডিস্ট্রিক্ট হোক ব্লকৰ হোক যিমান কর্মী আছে এটু প্রচার কৰি আছে আমি কি প্রচার কৰিছে মাটির পাট্টা কথা প্রচার কৰিছে ইয়াং লৰা ছোৱালী সকলৰ কাৰণে 100 কোটি টাকা ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰিছে সেলফ হেল্প গ্ৰুপ আত্মসহায়ক গোটৰ কাৰণে বছৰত 40 কোটি ব্যৱহাৰ কৰিম বুলি প্ৰচাৰ কৰিছে আৰু যিসকল গৰীব শ্ৰেণী লেবাৰ কৰি পেলাই খায় ইহঁতৰ কাৰণে 50 কোটি টকা ব্যৱহাৰ কৰিম বুলি প্ৰচাৰ কৰিছে যেটো কামটো কৰিব পাৰে এইটোকে আমাৰ লিডাৰসকলে প্ৰচাৰ কৰিছে যেটো নোৱাৰে সেইটো আমি প্ৰচাৰ কৰা নাই ইয়াৰ ওপৰত বিশ্বাস ৰাখো আমি প্ৰমোদ বড়োৰ নিচিনা বা কোনোবা ইউপিপিএলৰ নেতাৰ নিচিনা যেটো আমি কামটো কৰিব নোৱাৰে এই কামটো আমি প্ৰচাৰ নকৰে কৰা নাই আৰু নকৰিব আৰু নকৰিব আমি কৈছো কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি বিপিএফ দল হিচাপে কেতিয়াও মানা নকৰিব আৰু কৰি অহা নাই ভৱিষ্যতেও নকৰিব এইটো আমি প্ৰচাৰ কৰিছে সকলো জাতি জনগোষ্ঠীৰ যেটো অধিকাৰ মাটিৰ পাট্টা পোৱাৰ যেটো অধিকাৰ এইটো আমাৰ বিটিসি গভৰ্ণমেণ্ট আহা পিছত এইটো সকলোকে আমি দিম বুলি কৈছে মুছলিমো পাব বেংগলীও পাব বড়ো পাব গাৰো ৰাভা নাথযোগী ৰাজবংশী বেংগলী গোৰ্খা সবেই পাব এইটো আমি প্ৰচাৰ কৰিছে যেটো কৰিব পাৰে ইয়াৰ ওপৰতে আমি প্ৰচাৰ কৰিছে এতিয়া আমি কি কি প্ৰচাৰ কৰিছে কৰা নাই সবে জানে এতিয়া চলি আছে মানুহৰ মনৰ এটা প্ৰশ্ন দে এটো কম এনেতো সবেই আমাৰ ইয়াৰ আজি ইয়াত যিমান বড়ো হোক আদিবাসী হোক বা সান্থালী হোক বা বেংগলী হোক বা মুসলিমে হোক গাৰো ৰাভা ৰাজবংশী সবেই জানে বিপিএফে কি প্ৰতিশ্ৰুতি দিছে কি প্ৰতিশ্ৰুতি দিছে ইউপিপিএলে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল এইটো ফেইলা দিব পৰা নাই পাব্লিকে জানে ইউপিপিএলে ৭৫,০০০ দিম বুলি কৈছিল আত্মসহায়ক গোটত এইটো দিব পৰা নাই প্ৰমোদ বড়ো বা ইউপিপিএল নেতাসকলে চুক্তি কৰি পেলাই আনিছিল ৰৌমাৰীত কিবা মেৰিন কৰবাত সেন্ট্ৰেল ইউনিভাৰ্চিটি আনাৰ কথা আছিল আনিব পৰা নাই এইবিলাক কৈ শেষ কৰিব নোৱাৰে একটাও পৰা নাই জিৰ'
ইউপিপিএলে বিটিআর চুক্তি কৰি পেলাই কি আনিব কাৰণে প্ৰতিশ্ৰুতি দিছিল এইটো ইয়াত জিৰ' একো আনিব পৰা নাই এতিয়া কিন্তু খুব মনত ভালকে শুনিব এইটো মুছলিমসকলৰ কাৰণেও বেংগলী সমাজৰ কাৰণেও বড়ো সমাজৰ কাৰণেও ৰাজবংশী সমাজৰ কাৰণেও বা আমাৰ গোৰ্খাসকলেও নাথযোগী হওক বা সূত্ৰধৰে হওক যিমান জাতি জনগোষ্ঠী আছে সকলোৱে জানাটো উচিত ইউপিপিএল আৰু আপচু নেতাসকলে কি কৈ আছে সবে শুনি না নুশুনে এইবিলাক কথা ইউপিপিএল লিডাৰ আৰু আপচুৰ নেতাসকলে কি কৈ আছে ইউনাইটেড একগোট হ'ব লাগে বড়ো জাতি একগোট হোৱাৰ বিপিএফ দল হিচাপে হওক বা মই পাৰ্চনেলি হওক কোনো আপত্তি নাই আচ্ছা বড়ো জাতি ইউনাইটেড হোৱাত আপোনাৰ কি অসুবিধা আছে বড়ো জাতি আজিৰ দিনত একগোটে আছে একে আছে কিন্তু পাৰ্টি হিচাপে বেলেগ বেলেগ হয় মই বিপিএফটো ভাল পাই পেলাই মই বিপিএফ কৰিছোঁ হয় কোনোবাই ইউপিপিএল ভাল পাই পেলাই ইউপিপিএল কৰিছে হয় কোনোবাই কংগ্ৰেছটো ভাল পাই পেলাই কংগ্ৰেছ কৰিছে হয় কোনোবাই বিজেপিক ভাল পাই পেলাই বিজেপি কৰিছে পাৰ্টিটোহে বেলেগ বেলেগ হয় না নহয় কিন্তু বড়ো সমাজ বা বড়ো জাতি হিচাপে একে আছে ক'ত একগোট নাই পাৰ্টিটোহে বেলেগ বেলেগ হৈছে মই বিপিএফ কৰিছে কোনোবাই বিজেপি কৰিছে কোনোবাই ইউপিপিএল কৰিছে কোনোবাই কংগ্ৰেছ কৰিছে হয় না নহয় এই ইউপিপিএল বা আপচুৰ নেতাসকলক মই সুধিম যে যেনিবা আমিতো ইউপিপিএল বা বিপিএফ একগোট হ'ব লাগিব হোৱাৰ কি আপত্তি আছে মই কৈছে হ'ব লাগে ইউপিপিএল আৰু বিপিএফ একগোট হ'ব লাগে ময়ো আছো কিন্তু আপুনি চৰকাৰ চলাই আছে এতিয়া ওলাই আহকচোন আপুনি চৰকাৰৰ পৰা ওলাই আহক ইউপিপিএল 20টা বিপিএফ 20টা হৈছে ইউনাইট হৈছে না হোৱা নাই একোটা হ'ল ইউপিপিএল 20টা বিপিএফ 20টা সরকারি এগুলো আকশন দিছপুর আর দিল্লিতো ইউপিপিএলে সরকারক থাকি আমাক এই একগোট হব লাগে বিপিএফ ইউপিপিএল এটা কি ভাষণ এইবিলাক কি ভাষণ সরকারক থাকি পেলাই বিপিএফ কক কৈ আছে যে ইউনাইটেড হব লাগে আরে সরকারি এগুলো আকশন itu otomatis BPF আৰু ইউপিপিএল একগোট হ'ব 20টা খেলিলেতো ইউনাইট কৰি গ'ল সমান আৰু কি লাগে আচ্ছা